ইউটিউব চেনেল তীৰশেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। আশা ৰাখিছোঁ তীৰশেখা চেনেলৰ ভিডিঅ'বোৰ প্ৰত্যক্ষ কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনসচেতনতা বৃদ্ধিত অৰিহণা আগবঢ়াব। বন্ধুসকল, বোধগম্য হোৱা হওক মানুহৰ পিত্তস্থলী অথবা কিডনীত হোৱা পাথৰ কি আৰু পাথৰ হোৱাৰ কাৰণ কি? মানৱ দেহৰ ৰক্ত সংবহন তন্ত্ৰই লাগতিয়াল আৰু অলাগতিয়াল পদাৰ্থবোৰ দেহীয় কোষত যোগান ধৰে। কোষে দৰকাৰী উপাদানবোৰ গ্ৰহণ কৰি শক্তি আহৰণ কৰে। আনহাতেদি অদৰকাৰী পদাৰ্থবোৰ পিত্তস্থলী অথবা কিডনীত জমা হৈ গোট মাৰে আৰু এয়াই পাথৰ। আমাৰ মনত ৰেখাপাত কৰা এখন কিতাপৰ নাম হ'ল বাঘে মাংস খায়। লেখক হ'ল এজন আমেৰিকান শৰীৰচৰ্চাবিদ। কিতাপখনৰ সাৰাংশত উল্লেখ আছে যে বাঘৰ চোকা কুকুৰদাঁতবোৰে সহজে মাংস ছিঙি টুকুৰা টুকুৰ কৰি হজম কাৰ্যত সহায় কৰে। বাঘৰ দন্তবিন্যাস মাংস ভোজনৰ উপযোগী। পাচনতন্ত্ৰ মানুহৰ দৰে দীঘলীয়া নহয়, অকোৱা পকোৱাও নহয়। পাচনতন্ত্ৰ তেনেই চুটি। অজীৰ্ণ অংশ সহজে সোনকালে ওলাই যাব পাৰে। মানুহৰ অন্তনলী দীঘলীয়া বাবে বৰ্জ্য পদাৰ্থ থাকি যাব পাৰে আৰু ওলালেও যথেষ্ট সময়ৰ আৱশ্যক হয়। পেশীৰ সঞ্চালনৰ ফলত খাদ্য সম্ভাৰ পাচনতন্ত্ৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ গতি কৰে। ইয়াকে পেৰিষ্টেলটিক মুভমেণ্ট বোলে। কেতিয়াবা এনে গতিৰ তাৰতম্য হৈ কিছুমান পদাৰ্থ ভাঁজবোৰত থাকি যায়। বেক্টেৰিয়া সংক্ৰমণৰ বাবেও পাথৰ হয়। এনে পাথৰক ইনফেক্ট ষ্ট'ন বোলে। ল'ৰালি কালত টাইফয়েডত আক্ৰান্ত হোৱা ব্যক্তিৰ পিত্তপাথৰ হ'ব পাৰে। কলেষ্ট্ৰলৰ খেলিমেলি হ'লেও পিত্তপাথৰ জমা হ'ব পাৰে। জৈৱ ৰাসায়নিক পদাৰ্থবিধৰ বিপাকীয় কাৰ্যত বিচ্যুতি হোৱা মানেই পাথৰ হোৱা। যিসকল লোকে অপৰ্যাপ্ত শাক পাচলি খায়, ফল মূল খায়, যথেষ্ট পৰিমাণে নিৰ্মল পানী সেৱন কৰে, বাৰীৰে তিয়ঁহ, গাজৰ, লাও, কোমোৰা খায়, তেনে লোকৰ কদাচিতো পাথৰ নহয়। দৈহিক শ্ৰমৰ বাবে খোজ কঢ়া, ব্যায়াম কৰা, আসন কৰা কামবোৰ কৰি থাকিব লাগে। খাদ্যই দেহৰ সুস্থতা আনে। নিৰোগী হ'বলৈ দেহক শ্ৰম লাগে। শ্ৰমে দহন কাৰ্য বৃদ্ধি কৰি বিপাকীয় কাৰ্য মসৃণ কৰে। আগৰ দিনত আমাৰ গাঁৱলীয়া মানুহে ঘৰে ঘৰে কলাখাৰ বনাইছিল। মাটি দাইলত প্ৰায়ে খাৰ খাইছিল। খাৰৰ ৰসে অম্ল গুণৰ আহাৰক গুণ খাৰ গুণলৈ পৰিৱৰ্তন কৰে। ফলত বিভিন্ন এনজাইমে ক্ৰিয়া কৰি জটিল খাদ্য সৰল খাদ্যলৈ ৰূপান্তৰিত কৰে। সেয়েহে তেনেদৰে খাৰ খোৱাৰ সময়ত মানুহৰ গেষ্ট্ৰিক আলচাৰ, লিউডনেল আলচাৰ, লিউডনেল ইৰিশ্যন জাতীয় ৰোগবোৰ নাছিল। কিছুমান খাদ্য খোৱাৰ ফলত যেনেদৰে পিত্তপাথৰ হয়, তেনেদৰে কিছুমান খাদ্য খালে তেনে পাথৰ ওলাই যায়। কেঁচা তিয়ঁহ, কেঁচা গাজৰ খালে পাথৰ ওলাই যোৱাৰ প্ৰমাণ আছে। বিভিন্ন শাক, টেঙা, জাতিলাও, ৰঙালাও, জিকা, ভেন্দি আদি পাচলিৰ আঁহে পাথৰ ওলোৱাত সহায় কৰে। অৰ্থাৎ অনিৰ্দিষ্ট খাদ্যজাত সামগ্ৰীৰ বিপাকীয় কাৰ্যৰ ইফাল সিফাল হ'লেই পাথৰ তৈয়াৰ হয় আৰু নিৰ্দিষ্ট খাদ্যই তেনে পাথৰ উলিয়ায়। এতিয়া জানি থওক পাথৰ উলিওৱাৰ মহৌষধ। ডাঙৰ হ'লে ৩-৪খন, সৰু হ'লে ৫-৬খন দুপৰটেঙা বা পাতে গজা পাতৰ ৰস মিচিৰিৰ সৈতে মিহলাই পুৱা খালী পেটত একাপকৈ ৩ দিন খাওক। দিনে ২০ গিলাচকৈ পানী খাব। বনৌষধিয়ে গলোৱা পাথৰৰ অংশ পানীয়ে ঠেলি উলিয়াই অনাত সহায় কৰে। কিডনীৰ পাথৰ হ'লে প্ৰস্ৰাৱৰ লগত ওলোৱা চাবলৈ প্ৰস্ৰাৱ চৰিয়াত ধৰি ৰাখিব। পিত্তপাথৰ পায়খানাৰ লগত ওলায়। বন্ধুসকল, বহুজাতিক কোম্পানীবোৰে শকত হোৱা আৰু ক্ষীণোৱা ঔষধ কিছুমান বজাৰত মেলি দিছে। এই দুই প্ৰকাৰৰ ঔষধৰ কোনো এবিধেই কিন্তু পাথৰ গঠন কৰাত পাছ পৰি নাথাকে বুলি বৈজ্ঞানিকসকলে প্ৰমাণ পাইছে। গতিকে এই ক্ষেত্ৰতো সাৱধান হ'ব। সকলো মংগলে থাকক, শান্তিৰে থাকক।